উদাহৰণত থকা 2 নম্বৰ অংকটো কৰিব লাইছোঁ প্ৰশ্নটো চাই লবা প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ বিয়োগফলটোৰ আসন্ন মান উলিয়াব দিছে সংখ্যাকেইটা কি দিয়া আছে 15390 হাজাৰৰ ঘৰ ওলাবলৈ দিলে শতকৰ ঘৰটো চাব লাগে আৰু কি বিয়োগ কৰিছে 12780 শতকৰ ঘৰত এটা 3 আছে আৰু এটাত কিমান আছে 7 3 থাকাটোত কি নহয় পাছতকৈ সৰু সংখ্যা থাকিলে একো চেঞ্জ নহয় মানে 15000 হ'ব আৰু 12780 এটো যেহেতু পাছতকৈ ডাঙৰ সংখ্যা আছে গতিকে একটা যোগ দিম 12 লগত 13000 হৈ যাব আৰু পিছৰখিনি কি লিখিব লাগিব 0 মানে এটা পালা 15000 আৰু এটা পালা 13000 এটা ধুনীয়াকৈ লিখি লোৱা সংখ্যা দুটাৰ বিয়োগফল সদায় ডাঙৰটো আগত লিখিবা আৰু পিছৰটো তাৰ পিছত লিখি লবা 15000 বিয়োগ 13000 তে সাইডত পাতি লবা দীঘল ঠিয়কে বিয়োগ কৰি দেখিবা যে উত্তৰ কি হ'ব 2000 এটাকে বিয়োগফলটোৰ আসন্ন মান 2000 এবাৰ 3 নম্বৰৰ একটো কৰিব লাইছো ইয়াতে কৈছে যে প্ৰতিটো সংখ্যাৰ দশকলৈ আসন্ন মান লৈ বিয়োগফলসমূহ উলিওৱা সংখ্যা কেইটা আছে এটা 685 আৰু এটা 48 দশকৰ ঘৰলৈ বুলি কওঁতে এককৰ ঘৰত কি আছে চাবা যদি পাছতকৈ ডাঙৰ বা 5 আছে তেতিয়াহলে কি হ'ব বাঢ়ি যাব আৰু যদি পাছতকৈ সৰু আছে তেতিয়াহলে বাঢ়ি নাযায় যে 685 দেখিছা 5 আছে গতিকে কি হ'ব 85 ৰ জায়গাত আমি 90 লিখিম 690 আৰু 48 ৰ 8 আছে গতিকে 48 ৰ জায়গাত 50 লিখা এতিয়া সংখ্যা দুটাৰ বিয়োগফল 690 বিয়োগ 50 সাইডত পাতি লবা 90 পৰা 50 গলে 40 থাকে গতিকে বিয়োগফলটো আসন্ন মান হ'ব 640 এটি উত্তৰ হ'ব এটা 3 ৰ 2 টো চোৱা এটা আকৌ শতকলৈ আসন্ন মান উলিয়াব দিছে প্ৰশ্নটো কি দিয়া আছে সাইডত দিয়া আছে মই প্ৰশ্নটো অলপ বেলেগ ষ্টাইলত লিখি লৈছো কিতাপতকে প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান লৈ তলৰ বিয়োগফলটোৰ আসন্ন মান উলিওৱা এটা আছে 13695 আৰু এটা আছে 8581 শতকলৈ বুলি কওঁতে দশকৰ ঘৰত চাবা গোটেইখিনি অংক আগৰ পাঠটোৰ লগত মিল আছে গতিকে আগৰ পাঠটো নাজানিলে এইখিনিও নাজানিবা আগৰ পাঠটো আকৌবা চাই লবা তো শতকৰ ঘৰত শতকলৈ উলিয়াব দিছে গতিকে দশকৰ ঘৰত 9 আছে গতিকে বাঢ়ি যাব মানে 13695 আছিল কি হ'ব 13700 হ'ব 8581 আছিল 8 আছে গতিকে আকৌ বাঢ়ি যাব 8600 হ'ব এতিয়া লিখি লোৱা সংখ্যা দুটাৰ বিয়োগফল হ'ব কিমান 13700 বিয়োগ 8600 সাইডত ঠিয়কে পাতি লবা পথালৈকে কৰিব নোৱাৰিলে আৰু আমি পাইছো কিমান 0 পৰা 0 গলে 0 0 পৰা 0 গলে 0 তাৰ পিছতে 7 ৰ পাছ হৈ গলে 1 আৰু 13 মান গলে 5 5100 3 ৰ 3 টো চাই লোৱা ইয়াত আকৌ কৈছে অলপ বেলেগ ষ্টাইলত কি বুলি কৈছে প্ৰতিটোৰে সৰ্বোচ্চ স্থানলৈ আসন্ন মান উলিয়াব দিছে সৰ্বোচ্চ স্থানৰ কি আছে হেতু বিচাৰি ল'ব লাগিব সংখ্যাটো তোমালোকে চাই লবা একক দশক শতক হাজাৰ কিমানলৈকে আছে তো প্ৰথমটো কিমান দিয়া আছে অংকটো 5361 গতিকে ইয়াৰ সৰ্বোচ্চ স্থান কিমান হ'ব 5000 মানে ইয়াৰ 1000 আৰু হিটো কি আছে 405 গতিকে ইয়াৰ কিমান সৰ্বোচ্চ স্থান হ'ব 100 গতিকে প্ৰথমটো 1000 লৈ আসন্ন মান উলিয়াবা আৰু দ্বিতীয়টো শতকলৈ আসন্ন মান উলিয়াবা প্ৰথম লিখি লম 5361 সৰ্বোচ্চ স্থান হৈছে 1000 ইয়াৰ 1000 লৈ আসন্ন মান হ'ব 1000 লৈ দিবলৈ হলে শতকৰ ঘৰত কি আছে চাবা 3 আছে গতিকে এটো কি নহয় চেঞ্জ নহব 5000 এ থাকিব আৰু 405ত কি হ'ব সৰ্বোচ্চ স্থান শতক গতিকে শতকৰ লৈ আসন্ন মান উলিয়াবলৈ হলে দশকৰ ঘৰত কিমান আছে 0 আছে পাছতকৈ সৰু গতিকে এটো কি নহয় চেঞ্জ নহয় মানে 400 হৈ থাকিব তাৰ পিছত যেহেতু বিয়োগ কৰিব দিছে লিখি লোৱা সংখ্যা দুটাৰ বিয়োগফল হ'ব 5000 বিয়োগ 400 সমান 5000 পৰা 400 গলে কিমান থাকিব 4600 বুজি পাইছানে নাই ৰিপ্লাই দিবা হোৱাটছআপত